নমস্কাৰ বন্ধুসকল, কেনে আছে বাৰু আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ মহান সৃষ্টিকৰ্তা ঈশ্বৰে সকলোকে ভালে ৰাখক, কুশলে ৰাখক, এয়ে মোৰ প্ৰাৰ্থনা। বন্ধুসকল, আজি এটা খুব ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এটা খুব গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু বিষয়টো হৈছে হোৱাট ইজ দ্য অৰিজিনেল মিনিং অফ খ্ৰীষ্টিয়ান। খ্ৰীষ্টিয়ান শব্দৰ আচল যিটো অৰ্থ সেইটো কি হয়, আমি একৰ্ডিং টু বাইবেল আজি চাবলৈ আমি চেষ্টা কৰিম। কাৰণ আমি খ্ৰীষ্টিয়ান শব্দটোক লৈ আজি পৃথিৱীত বহুতো মানুহৰ বেলেগ বেলেগ চিন্তা ধাৰণা আছে আৰু সেয়ে আহক আজি এই বিষয়টো আমি আলোচনা কৰিম যে খ্ৰীষ্টিয়ান শব্দৰ আচল অৰ্থটো কি হয়। বন্ধুসকল, আমি যদি আজি চাওঁ আমাৰ চাৰিওফালে আজি বহুতো মানুহৰ এনেধৰণৰ চিন্তাধাৰা আছে। খ্ৰীষ্টিয়ান শব্দটোক লৈ বহুতে ভাবে খ্ৰীষ্টিয়ান এটা ধৰ্ম হয় আৰু যিটো ধৰ্ম আজিৰ পৰা প্ৰায় 2000 বছৰ আগতে এষ্টাব্লিছ হৈছিলে। যীশুখ্ৰীষ্টই এই ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁ এই ধৰ্ম প্ৰৱৰ্তন কৰিছিলে আৰু যিসকলে আজি যীশুখ্ৰীষ্টক বিশ্বাস কৰি তেওঁৰ নামত দীক্ষা লয়, তেওঁৰ নামত বাপ্তিজিম লয়, তেওঁলোক সকলোৱে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ লোক হয়। কিন্তু বন্ধুসকল, এই বিষয়ে আপুনি পবিত্ৰ বাইবেলত ক'তোৱে নাপাব যে যীশুখ্ৰীষ্টই পৃথিৱীত এটা ধৰ্ম দিবলৈ আহিছিলে। বাইবেলত ক'তোৱে লিখা নাই যে প্ৰভু যীশুখ্ৰীষ্টই পৃথিৱীত যেতিয়া আহিছিলে তেওঁ এটা খ্ৰীষ্টিয়ান ধৰ্ম মানৱ জাতিক দিবলৈ আহিছো বুলি তেওঁ লিখা নাই। আৰু এইটো বিব্লিকেলি নহয়, এইটো কোনো যুক্তি নাই, কোনো সত্যতা নাই। কাৰণ যীশুখ্ৰীষ্টই কোনো ধৰ্ম দিবলৈ অহা নাছিলে, তেওঁ মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছিলে, তেওঁ মানৱ জাতিক পৰিত্ৰাণ দিবলৈ আহিছিলে, তেওঁ মানৱ জাতিক অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ তেওঁ দিবলৈ আহিছিলে। আৰু আমি যদি খ্ৰীষ্টিয়ান শব্দৰ আচল অৰ্থ যদি আমি চাওঁ, খ্ৰীষ্টিয়ান শব্দটো বাইবেলত মাত্ৰ 3টা ঠাইত উল্লেখ আছে। পাচনি কৰ্ম 11:26 পদ, দ্বিতীয়তে পাচনি কৰ্ম 26:28 পদ আৰু তৃতীয়তে প্ৰথম পিতৰ 4:16 পদ। Acts chapter 11:26, Acts chapter 26:28 আৰু 1 Peter chapter 4:16। আৰু এই 3টা ঠাইত আপোনালোকে খ্ৰীষ্টিয়ান শব্দটো উল্লেখ থকা আপোনালোকে দেখা পাব। কিন্তু পোন প্ৰথমবাৰৰ কাৰণে পাচনি কৰ্ম 11:26 পদত আমি উল্লেখ থকা আমি দেখা পাওঁ খ্ৰীষ্টিয়ান শব্দটো। তাৰ আগতে যীশুখ্ৰীষ্টক বিশ্বাস কৰা, যীশুখ্ৰীষ্টক অনুসৰণ কৰা, যীশুখ্ৰীষ্টৰ আজ্ঞাবিলাক পালন কৰি জীৱন যাপন কৰা লোকবিলাকক ডিচাইপল বুলি মাতা হৈছিলে, শিষ্য বুলি মাতা হৈছিলে। কিন্তু পোন প্ৰথমবাৰৰ কাৰণে পাচনি কৰ্ম 11:26 পদত খ্ৰীষ্টিয়ান বুলি মাতা হৈছিলে সেই লোকবিলাকক, অৰ্থাৎ ডিচাইপল বিলাকক বা শিষ্যবিলাকক। কাৰণ আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি গম পাওঁ যে সেই যিমান লোকবিলাকে যীশুখ্ৰীষ্টৰ শিষ্য আছিলে, যিবিলাকে যীশুখ্ৰীষ্টক অনুসৰণ কৰি জীৱন যাপন কৰিছিলে আৰু তেওঁবিলাকে যীশুখ্ৰীষ্টৰ আজ্ঞাবিলাক পালন কৰাৰ কাৰণে তেওঁলোকে খ্ৰীষ্টৰ নিচিনা তেওঁলোকৰ বিহেভিয়াৰ, খ্ৰীষ্টৰ নিচিনা তেওঁলোকৰ জীৱন যাপন, খ্ৰীষ্টৰ নিচিনা তেওঁলোকৰ আচাৰ ব্যৱহাৰ, কথা বতৰা ইত্যাদিবিলাক হৈ পৰিছিলে আৰু সেইকাৰণে তেওঁবিলাকক খ্ৰীষ্টিয়ান বুলি মাতা হৈছিলে। খ্ৰীষ্টৰ নিচিনা আচৰণ, খ্ৰীষ্টৰ নিচিনা জীৱন যাপন হোৱা হেতুকে তেওঁবিলাকক খ্ৰীষ্টিয়ান বুলি মাতা হৈছিলে। আৰু ইয়াৰে আমি জানিব পাৰোঁ যে খ্ৰীষ্টিয়ান শব্দৰ আচল অৰ্থটো হৈছে ফলো অফ খ্ৰাইষ্ট, যীশুখ্ৰীষ্টক অনুসৰণ কৰা। আৰু দ্বিতীয়তে আমি ক'ব পাৰোঁ যে খ্ৰীষ্টিয়ান সেইজনে হয় যিজনৰ এটা যীশুখ্ৰীষ্টৰ লগত এটা ব্যক্তিগত সম্বন্ধ আছে। খ্ৰীষ্টিয়ান সেইজনে হয় যিজনে এটা ব্যক্তিগত সিদ্ধান্ত লৈছে যীশুখ্ৰীষ্টৰ পাছত চলিবলৈ, এটা ব্যক্তিগত সিদ্ধান্ত লৈছে প্ৰভু যীশুখ্ৰীষ্টৰ পাছত চলিবলৈ, সেইজনে হৈছে খ্ৰীষ্টিয়ান। য়েছ, ব্যক্তিগত সিদ্ধান্ত। আপুনি নিজৰ সিদ্ধান্ত নিজে ল'ব লাগিব, আপোনাৰ হৈ কোনেও সিদ্ধান্ত ল'ব নোৱাৰিব। আপোনাৰ মা দেউতা, আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ মণ্ডলী কোনেও সিদ্ধান্ত ল'ব নোৱাৰিব আপুনি যীশুৰ পাছত চলাটো। আপুনি নিজেই সিদ্ধান্ত ল'ব লাগিব। য়েছ, পৰিয়ালৰ মানুহে কোনোবা আপোনাক বাপ্তিজিম ল'বলৈ দিহা পৰামৰ্শ দিব পাৰে, মণ্ডলীৰ মানুহে আপোনাক বাপ্তিস্মা ল'বলৈ পৰামৰ্শ দিব পাৰে, হয়তো কোনোবাই আপোনাক জোৰ কৰিব পাৰে বাপ্তিস্মা দিবলৈ, বাপ্তিস্মা ল'বলৈ, আৰু এই ধৰণে বহুতে বাপ্তিস্মা লয়। কিন্তু বন্ধুসকল, এটা কথা জানিব,
এই ধৰণে বাপ্তিস্মা লৈ আপুনি কেৱল মণ্ডলীৰ এজন হৈব বা মেম্বাৰশ্বিপ লাভ কৰিব পাৰিব, কিন্তু ঈশ্বৰৰ ৰাজ্যৰ আপুনি অধিকাৰী হ'ব নোৱাৰিব। ঈশ্বৰৰ ৰাজ্যৰ ভাগী হ'বলৈ বা ঈশ্বৰৰ ৰাজ্যৰ চিটিজেনশ্বিপ লাভ কৰিবলৈ আপুনি জীৱনৰ শেষলৈকে প্ৰভুৰ ইচ্ছাত চলিবলৈ আপুনি সিদ্ধান্ত ল'ব লাগিব। জীৱনৰ শেষলৈকে আপুনি প্ৰভুৰ ইচ্ছাত চলিব লাগিব। কাৰণ মথি 7:21 লিখা আছে, মেথিউ চেপ্টাৰ 7:21 লিখা আছে, যিবিলাক মানুহে কেৱল মোক প্ৰভু প্ৰভু বুলি কয় তেওঁবিলাকে যে স্বৰ্গ ৰাজ্য যাব এনে নহয়, কিন্তু যিবিলাকে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে তেওঁবিলাকেহে ঈশ্বৰৰ ৰাজ্যত যাব। কেৱল মুখেৰে প্ৰভু বুলি কৈ থকা লোকবিলাকে স্বৰ্গত নাযাব, কিন্তু প্ৰভুৰ ইচ্ছা প্ৰভুৰ আজ্ঞা যিবিলাকে পালন কৰে তেওঁবিলাকেহে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব, তেওঁবিলাকেহে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব পাৰিব। বন্ধুসকল, আজি আমাৰ চাৰিওফালে আমাৰ মাজতো এনেকুৱা বহুতো লোক আছে যিবিলাকে খ্ৰীষ্টিয়ানটো এটা ধৰ্ম বুলি বিশ্বাস কৰে, খ্ৰীষ্টিয়ানটো এটা ধৰ্ম হয় বুলি ভাবে। বন্ধুসকল, আপুনি যদি ভাবে খ্ৰীষ্টিয়ানটো এটা ধৰ্ম হয়, তেতিয়া ধৰ্মৰ নীতি নিয়মখিনি আপুনি পালন কৰি থাকিব পাৰিব, যেনেকৈ দেওবাৰে হ'লে গীৰ্জাত যোৱা, দশম ভাগ দিয়া, দান দিয়া ইত্যাদিবিলাক। কিন্তু এই সকলো নীতি নিয়মখিনি আপুনি পালন কৰি থাকিব পাৰিব, কিন্তু যীশুৰ পাছত চলিব আপুনি নোৱাৰিব। প্ৰভু যীশু খ্ৰীষ্টৰ পাছত চলা কথাটো একেবাৰে বেলেগ। প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশু খ্ৰীষ্টৰ পাছত চলা কথাটো একেবাৰে বেলেগ। এইকাৰণে বাইবেল শাস্ত্ৰ মথি 16:24 লিখা আছে, মেথিউ চেপ্টাৰ 16:24 লিখা আছে। আমি যেতিয়া কিং জেমছ ভাৰ্চন বাইবেল যেতিয়া আমি পঢ়ো তাতে লিখা আছে, Then Jesus said unto his disciples, If any man will come after me, let him deny himself and take up his cross and follow me. যীশু খ্ৰীষ্টই কৈছে, কোনোবা ব্যক্তিজনী মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ নিজকে ডিনাই কৰক, তেওঁ নিজকে দমন কৰক আৰু নিজৰ জীৱনৰ ক্ৰুচ তুলি মোৰ পাছে পাছে আহক। হালেলুয়া। বন্ধুসকল, নিজকে দমন কৰা অৰ্থ কি? নিজকে দমন কৰা মানে হৈছে নিজৰ লোভ, মোহ, মায়া, খং, ৰাগ ইত্যাদিবিলাক, যেনেকৈ গালাতিয়া 5:19-20 লিখা আছে, মাংসৰ কাৰ্যবিলাক। এই সকলোবিলাক আপুনি দমন কৰি যীশুৰ পাছত চলিব লাগিব। আমি প্ৰথম জীৱনত দেখা পাওঁ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এই সকলোবিলাক আপুনি দমন কৰি, এই সকলোবিলাক আপুনি ত্যাগ কৰি, ইভেন আপুনি ইন্দ্ৰিয় দমন কৰি আপুনি যীশুৰ পাছত চলিব লাগিব। এইটোৱে হৈছে নিজকে দমন কৰা। আৰু ৰোমিয়া 6:12-13 এটা ভাল কথা লিখা আছে। আমি যদি পঢ়ো ৰোমিয়া 6:12-13, ইয়াতে লিখা আছে, এতেকে তোমালোকে শৰীৰৰ অভিলাষৰ বশ হ'বলৈ তোমালোকৰ মৰ্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিবা, আৰু নিজ নিজ অংগ পতংগবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিবা, কিন্তু নিজকে মৃতবিলাকৰ মাজৰ পৰা জীৱিত বুলি ঈশ্বৰলৈ আৰু নিজ নিজ অংগ পতংগবোৰক ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰা। অৰ্থাৎ আমাৰ যিবিলাক অংগ পতংগ এই সকলোবিলাক আমি পাপৰ কাৰণে সমৰ্পণ কৰিব নালাগে, আমি ধাৰ্মিকতাৰ কাৰণে, ঈশ্বৰৰ গৌৰৱৰ কাৰণে, ঈশ্বৰৰ মহিমাৰ কাৰণে আমি সমৰ্পণ কৰিব লাগে, আমি ব্যৱহাৰ কৰিব লাগে। এই বিষয়ে পাচনি পৌলে ৰোমিয়া 6:12-13 লিখা আছে। আৰু দ্বিতীয় বিষয়টো হৈছে নিজৰ ক্ৰুচ তুলি লোৱা। বন্ধুসকল, যীশুখ্ৰীষ্টই এটা কাঠৰ ক্ৰুচ তুলি লোৱাৰ কথা কোৱা নাই। এটা কাঠৰ ক্ৰুচ আপুনি তুলি লৈ গৈ থকাৰ কথা কোৱা নাই, কিন্তু প্ৰভু যীশুৱে যি ক্ৰুচৰ কথা কৈছে, যি ক্ৰুচত লাজ, অপমান, কষ্ট, তাৰণা, যাতনা জড়িত হৈ আছে, যিটো ক্ৰুচত প্ৰভু যীশুখ্ৰীষ্টই সকলো লাজ, অপমান, কষ্ট, যাতনা আপোনাৰ আৰু মোৰ কাৰণে সহ্য কৰিছিলে, এনে এটা ক্ৰুচৰ কথা যীশুখ্ৰীষ্টই কৈছে। যি ক্ৰুচত পাপক মাৰি পেলোৱা হ'ল, যি ক্ৰুচত আপোনাৰ পাপক মাৰি পেলোৱা এটা সমৰ্থ থাকিব লাগিব, যি ক্ৰুচত ত্যাগ থাকিব লাগিব, যি ক্ৰুচত সহন শক্তি থাকিব লাগিব, এনেকুৱা এটা ক্ৰুচ আপুনি তুলি লৈ যীশুৰ পাছত চলাৰ কথা কৈছে। প্ৰেইজ দ্য লৰ্ড। যীশুৰ পাছত চলাৰ কথা কৈছে। আপুনি নিজৰ জীৱনো প্ৰভু যীশুৰ কাৰণে দিবলৈ আপুনি ৰেডি থাকিব লাগিব, এনেকুৱা এটা ক্ৰুচৰ কথা কৈছে। যীশুৰ কাৰণে আপোন প্ৰাণ দিয়াৰো আপোনাৰ সাহস শক্তি থাকিব লাগিব, এনেকুৱা এটা ক্ৰুচৰ কথা প্ৰভু যীশুখ্ৰীষ্টই কৈছে। হালেলুয়া। বন্ধুসকল, আজি আমি আমাৰ চাৰিওফালে আমি চাওঁ, প্ৰতিদিন এনেকুৱা বহুতো মানুহ আছে যিবিলাকে এটা খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু খ্ৰীষ্টীয় তেওঁলোকৰ জীৱনত নাই। তেওঁলোকে জাষ্ট এটা খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু যীশু খ্ৰীষ্ট তেওঁলোকৰ হৃদয়ত নাই, খ্ৰীষ্ট তেওঁলোকৰ জীৱনত নাই।
পাচনি পৌলে কৈছে এনেকুৱা লোকবিলাকে এটা ভক্তিৰ আকাৰধাৰী জীৱন যাপন কৰি আছে। 2 তিমথিয় 3:5 পদত এনেকুৱা লোকবিলাকে এটা ভক্তিৰ আকাৰধাৰী জীৱন যাপন কৰি আছে। তেওঁলোকৰ আত্মিক জীৱনত কোনো লেনাদেনা নাই, তেওঁলোকৰ আত্মিক জীৱনত ঈশ্বৰৰ প্ৰতি কোনো ভয় ভক্তি নাই। মানুহক দেখুৱাবলৈহে তেওঁলোকে ধৰ্ম কৰ্ম কৰে। আৰু এইকাৰণে যীশুখ্ৰীষ্টই এনেকুৱা লোকবিলাকক শয়তানৰ সমাজ বুলি কৈছে প্ৰকাশিত বাক্য 2:9 পদত। যিবিলাক লোকে এনেকুৱা এটা নাটকীয় জীৱন যাপন কৰি আছে, যিবিলাক লোকে এনেকুৱা এটা ভক্তিৰ আকাৰধাৰী জীৱন যাপন কৰি আছে, এনেকুৱা লোকবিলাক যিবিলাকে মানুহক দেখুৱাবলৈ ধৰ্ম কৰ্ম কৰে, এনেকুৱা লোকবিলাকক শয়তানৰ সমাজ বুলি কোৱা হৈছে। আৰু মথি 3:7 পদত সৰ্পৰ বংশ বুলি কোৱা হৈছে। ঈশ্বৰৰ বাক্য। বন্ধুসকল, কোনোবা ব্যক্তিয়ে যদি সঁচা খ্ৰীষ্টিয়ান হবলৈ তেওঁৰ মন আছে, ইচ্ছা আছে, আপুনি যদি সঁচা খ্ৰীষ্টান হবলৈ বিচাৰে, তেতিয়াহ'লে যীশুৰ ক্ৰুচৰ ওচৰত আহিব লাগিব। যীশু খ্ৰীষ্টৰ ক্ৰুচৰ ওচৰত আহিব লাগিব। যি ক্ৰুচত প্ৰভু যীশুৱে লাজ, অপমান, কষ্ট, যাতনা, তাৰণা সহ্য কৰি আপোনাৰ আৰু মোৰ কাৰণে আপোন প্ৰাণ দিলে, সেই ক্ৰুচৰ ওচৰত আহিব লাগিব। আৰু সেই ক্ৰুচৰ যি তাৎপৰ্য বুজি লৈ, সেই ক্ৰুচৰ যি মহত্ব বুজি লৈ আপুনি আপোনাৰ পাপ স্বীকাৰ কৰি ক্ষমা বিচাৰি যীশু খ্ৰীষ্টক নিজৰ হৃদয়ত আহ্বান কৰি তেওঁৰ ইচ্ছাত চলিবলৈ আপুনি স্ব ইচ্ছাৰে এটা সিদ্ধান্ত ল'ব লাগিব, এটা ডিচিশ্যন ল'ব লাগিব। আৰু পৰিস্থিতি যিয়ে নহওক, ভাল বেয়া সকলো পৰিস্থিতিতে আপুনি মৃত্যু পৰ্যন্ত আপুনি যীশু খ্ৰীষ্টৰ পাছত চলিবলৈ এটা সিদ্ধান্ত আপুনি ল'ব লাগিব, এটা ডিচিশ্যন আপুনি ল'ব লাগিব। প্ৰেইজ দ্য লৰ্ড। পবিত্ৰ বাইবেলত কৈছে, যিদিনাই আপুনি যীশু খ্ৰীষ্টক নিজৰ হৃদয়ত ঠাই দিয়ে, স্থান দিয়ে, সেইদিনাই আপোনাক পবিত্ৰ আত্মা দিয়া হয়। পবিত্ৰ আত্মা আপোনাৰ হৃদয়ত আহে, পবিত্ৰ আত্মা আপোনাৰ জীৱনত আহে, আৰু পবিত্ৰ আত্মাই আপোনাক সহায় কৰে আপুনি খ্ৰীষ্টত এজন নতুন ব্যক্তি হ'বলৈ, আপুনি এজন পৰিৱৰ্তন ব্যক্তি হ'বলৈ পবিত্ৰ আত্মাই আপোনাক সহায় কৰে। হালেলুয়া। আপুনি এজন নতুন ব্যক্তি হৈ যায়, যেনেকৈ বাইবেলত লিখা আছে, এতেকে যিকোনো খ্ৰীষ্টত তেওঁ নতুন সৃষ্টি, চোৱা পুৰণিবোৰ লুপ্ত হ'ল। আপোনাৰ জীৱনৰ পৰা সকলো পুৰণি স্বভাৱ, পুৰণি চিন্তাধাৰা, আটাইবিলাক যি বেয়া কাৰ্যবিলাক, বেয়া স্বভাৱ চৰিত্ৰ, সকলোবিলাক নাইকিয়া হৈ যায় আৰু আপুনি সম্পূৰ্ণৰূপে আপুনি এজন নতুন ব্যক্তি হয়, আপুনি এজন পৰিৱৰ্তন লোক হয়। প্ৰেইজ দ্য লৰ্ড। বন্ধুসকল, আজি যদি আপুনি এজন পৰিৱৰ্তন বা নতুন ব্যক্তি হৈ আছে, তেতিয়াহ'লে জানিব যে পবিত্ৰ আত্মা আপোনাৰ জীৱনত আছে আৰু আপুনি এজন সঁচা খ্ৰীষ্টিয়ান, আপুনি যীশু খ্ৰীষ্টক অনুসৰণ কৰি আছে। আৰু যদি আপোনাৰ জীৱন একেটা অৱস্থাত আছে, আপোনাৰ জীৱনত কোনো পৰিৱৰ্তন নাই, আপোনাৰ জীৱনত কোনো সলনি নাই, আপুনি একেই অৱস্থাত আছে, তেতিয়াহ'লে আপুনি নিজকে পৰীক্ষা কৰক যে আপুনি সঁচা খ্ৰীষ্টিয়ান নে আপুনি মিছা খ্ৰীষ্টিয়ান। আপুনি সঁচাকে যীশু খ্ৰীষ্টক অনুসৰণ কৰি আছে নে আপুনি মিছাকে আপুনি এটা ভক্তিৰ আকাৰধাৰী জীৱন যাপন কৰি আছে। আপোনাৰ জীৱনৰ পৰা যদি ফল উৎপন্ন হোৱা নাই যেনেকৈ হ'ব লাগিছিলে, তেতিয়াহ'লে আপুনি নিজকে পৰীক্ষা কৰক, আপোনাৰ হৃদয়ত, আপোনাৰ অন্তৰত যীশু খ্ৰীষ্ট আছে নে নাই। খ্ৰীষ্টীয় জীৱনত ফলৰ দ্বাৰাই লোকবিলাকে আমাক চিনি পায়, এই বিষয়ে লিখা আছে। আপোনাৰ ফল দেখি লোকবিলাকে জানিব যে সঁচাকে আপুনি যীশু খ্ৰীষ্টৰ আপুনি অনুসৰণকাৰী খ্ৰীষ্টিয়ান হয় নে আপুনি মিছা খ্ৰীষ্টিয়ান হয়। আপোনাৰ ফলৰ যোগেদি লোকবিলাকে জানিব, যেনেকৈ গালাতিয়া 5:22 পদত লিখা আছে। সেই ফলৰ কথা আমি যদি চাওঁ, গালাতিয়া 5:22 পদ, ইয়াতে লিখা আছে, কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এই সকলোৰ আত্মাৰ ফল। আৰু এই ফলবিলাক আপোনাৰ জীৱনত থাকিব লাগিব। প্ৰেম থাকিব লাগিব, আপোনাৰ জীৱনত আনন্দ থাকিব লাগিব, শান্তি থাকিব লাগিব, চিৰসহিষ্ণুতা থাকিব লাগিব, মংগল ভাৱ থাকিব লাগিব, বিশ্বাস থাকিব লাগিব, মৃদুভাৱ থাকিব লাগিব, ইন্দ্ৰিয় দমন থাকিব লাগিব, মৰম থাকিব লাগিব। এই সকলোবিলাক ফল আপোনাৰ জীৱনত যেতিয়া থাকিব আৰু এই সকলোবিলাক ফলৰ দৰে আপুনি যেতিয়া জীৱন যাপন কৰিব, তেতিয়া লোকবিলাকে জানিব যে আপুনি সঁচা খ্ৰীষ্টিয়ান, আপুনি সঁচাকে যীশুৰ সন্তান, আপুনি সঁচাকে আপুনি যীশু খ্ৰীষ্টক ফল' কৰি আছে। তেতিয়া ঈশ্বৰৰ গৌৰৱ হ'ব, ঈশ্বৰৰ মহিমা হ'ব। যেনেকৈ মথি 5:15-16 পদত লিখা আছে, তোমালোকে জগতৰ পোহৰ। হালেলুয়া। আৰু আমাৰ এই পোহৰ দেখি লোকবিলাকে ঈশ্বৰৰ গৌৰৱ আৰু মহিমা কৰিব। ইয়েছ বন্ধুসকল,
এনেকুৱা জীৱন যাপন দেখি লোকবিলাকে আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰশংসা আৰু মহিমা কৰিব। আৰু এটা পদ আমি যদি চাওঁ লোকে লিখা হ'ব 14:33 পদ, ইয়াতে লিখা আছে যিকোনে সৰ্বস্ব নিজৰ জীৱনৰ সৰ্বস্ব ত্যাগ কৰিব নোৱাৰে তেওঁ কেতিয়াও মোৰ শিষ্য হ'ব নোৱাৰে। সৰ্বস্ব ত্যাগ কৰা জনেহে প্ৰভু যীশুখ্ৰীষ্টৰ শিষ্য হ'ব পাৰিব বা সঁচা খ্ৰীষ্টিয়ান হ'ব পাৰিব। সৰ্বস্ব ত্যাগ কৰাৰ অৰ্থ কি? ইয়াতে লিখা আছে সৰ্বস্ব ত্যাগ কৰাৰ অৰ্থ হৈছে কাম, ক্ৰোধ, লোভ, মোহ, মায়া, অভিলাষ এই সকলোবিলাক আপোনাৰ জীৱনৰ পৰা আপুনি ত্যাগ কৰি আপুনি যীশুৰ পাছত চলিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, মায়া, অভিলাষ এই সকলোবিলাক আপোনাৰ জীৱনৰ পৰা আপুনি ত্যাগ কৰি আপুনি আঁতৰাই আপুনি নিজকে পবিত্ৰ কৰি আপুনি যীশুৰ পাছত চলিব লাগিব। তেতিয়াহে আপুনি সঁচা এজন যীশুখ্ৰীষ্টৰ ডিচাইপল, যীশুখ্ৰীষ্টৰ শিষ্য আৰু আপুনি এজন সঁচা খ্ৰীষ্টিয়ান আপুনি হ'ব পাৰিব। বন্ধুসকল, পবিত্ৰ বাইবেলে আজি আপোনাক আৰু মোক এটা কথা সুধিব বিচাৰে, আৰু সেই কথাটো হৈছে যে আপুনি আপোনাৰ পাপৰ পৰা ক্ষমা পাইছেনে? বাইবেলে আজি আপোনাক আৰু মোক সুধিব বিচাৰিছে, আপুনি আপোনাৰ পাপৰ পৰা ক্ষমা পাইছেনে? ইয়েছ অৰ নো? দ্বিতীয় প্ৰশ্নটো তেওঁ আমাক সুধিব বিচাৰিছে, আপুনি এজন সঁচা খ্ৰীষ্টিয়ান নে? ইয়েছ অৰ নো? তৃতীয় প্ৰশ্নটো তেওঁ আমাক সুধিব বিচাৰিছে, আপুনি যদি আজি মৰে, আজি যদি আপোনাৰ মৃত্যু হয়, আপুনি স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিবনে? আপুনি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবনে? ইয়েছ অৰ নো? যদি ইয়েছ, তেতিয়াহ'লে ভেৰি গুড। ঈশ্বৰে আপোনাক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰক, সদায় প্ৰভুৱে আপোনাক সহায় কৰক, সুস্থ শৰীৰ ৰাখক, নিৰাপদে ৰাখক, আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ প্ৰভুৱে পবিত্ৰ আত্মাই সকলো সময়তে আপোনাক গাইড কৰক। যদি নহয়, তেতিয়াহ'লে বন্ধুসকল, বাইবেলে কৈছে আজিয়ে আপুনি নিজকে নম্ৰ কৰি আপুনি প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত চাপি আহক আৰু নিজৰ সকলো পাপ আপুনি স্বীকাৰ কৰক, নিজৰ সকলো পাপ আপুনি ক্ষমা বিচাৰক। প্ৰভু যীশুৱে আপোনাক ক্ষমা কৰিব আৰু আপুনি যীশুখ্ৰীষ্টক নিজৰ হৃদয়ত আহ্বান কৰক। তেওঁ আপোনাৰ হৃদয়ত আহিব আৰু আপোনাৰ জীৱন তেওঁ পৰিৱৰ্তন কৰি দিব, আপোনাৰ জীৱন তেওঁ সলনি কৰি দিব, আপোনাৰ জীৱন তেওঁ আশীৰ্বাদৰ জীৱন কৰি দিব, আপোনাৰ জীৱনত তেওঁ সালভেশ্যন আপুনি লাভ কৰিব। হালেলুয়া। ঈশ্বৰে প্ৰচুৰ পৰিমাণে আপোনালোকক আশীৰ্বাদ কৰক। বন্ধুসকল, আজি আমি যি বিষয়টো লৈ আমি আলোচনা কৰিছোঁ, হোৱাট ইজ দ্য অৰিজিনেল মিনিং অফ খ্ৰীষ্টিয়ান? খ্ৰীষ্টিয়ান শব্দৰ আচল অৰ্থ কি? আচল অৰ্থটো হৈছে ফলো অফ খ্ৰাইষ্ট। খ্ৰীষ্টিয়ান নট এ ৰিলিজন, এইটো কোনো ধৰ্ম নহয়। খ্ৰীষ্টিয়ান হৈছে যীশুখ্ৰীষ্টক অনুসৰণ কৰা এটা পথ, খ্ৰীষ্টৰ লগত, ঈশ্বৰৰ লগত মিল হোৱা এটা পথ। প্ৰভু যীশুৱে কৈছে যোহান 14:6 ময়ে বাট, হয়তো আৰু জীৱন, মোৰ যোগেদি নগলে কোনে ঈশ্বৰৰ ওচৰলৈ নাযায়। আৰু সেই বাট, সেই পথে হৈছে খ্ৰীষ্টিয়ান। হালেলুয়া। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। বন্ধুসকল, এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, আপোনালোকে এনকাৰেজমেণ্ট পালে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' যেন মই বনাব পাৰোঁ, তাৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। গড ব্লেছ ইউ অল।